আপোনালোকৰ হয়তো সকলোৰে প্ৰয়াত অভিনেতা কিশোৰ দাসক নিশ্চয় মনত আছে। কৰ্কট ৰোগত আক্ৰান্ত হৈ আমাৰ মাজৰ পৰা হেৰাই গৈছিল সকলোৰে প্ৰিয় অভিনেতাজন। বৰ্তমান সময়ত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে কিশোৰ দাস সদৃশ এজন যুৱক। ইনষ্টাগ্ৰামৰ ৰিলছৰ জৰিয়তে খুবেই ভাইৰেল হৈ পৰিছে এই যুৱকজন। এই বিষয়ে যুৱকজনে কি কয় এবাৰ শুনো আহকচোন। এনে ক'লে আৰু কিশোৰ দাস বুলি ক'লে, কিশোৰ দাস দৰে ছেম বুলি ক'লে, মানে দেখাত কিশোৰ দাসজনে লাগিছে আৰু এনেকৈ ক'লে আৰু বহুত ভাল পাওঁ আৰু। কেতিয়াৰ পৰা তুমি আচলতে ইনষ্টা বা ভিডিঅ' ইনষ্টাত বা ৰিলছ বনাই আছা? বেছি দিন হোৱা নাই ৰে, 5 month মান হ'ল আৰু ৰিলছ আপলোড কৰা আৰু 5 monthৰ পৰাই মানে পুৰা ভাইৰেল হৈ গৈছে আৰু ভিডিঅ'টো। বিভিন্ন কণ্ঠশিল্পীৰ গীতত তুমি ভিডিঅ' আপলোড কৰিছা, তাৰপিছত কি কমেণ্ট আহে? বহুতে মানে চবে এভৰিথিং আৰু কমেণ্টক বেছিভাগ মানে কিশোৰ দাস দৰে লাগিছে আৰু ছেম কিশোৰ দাস দৰে এইটোৱে আৰু কমেণ্ট আৰু চলি থাকে আৰু। এতিয়ালৈকে ভিডিঅ' আছে 180টা মান আছে আৰু। ভিউজ আপোনাৰ আছে, বহুতেই আছে। কিছুমান আছে 1 million আছে, 2 million আছে, 1.5 million আছে আৰু এনে 3 লাখ 4 লাখ মান এনেও ভিউজ আছে বহুতকেইটা আৰু। কিবা কৰি আছা নে? নাই মই এতিয়া মানে আমাৰ দোকান হয় আৰু এটা দোকানখন চলা আৰু এনে টাইম টু টাইম মানে টাইম ওলাই কিনে 10 মিনিট 5 মিনিট টাইম ওলাই কিনে আৰু ৰিলছ বনাই কিনে আপলোড কৰি দিওঁ আৰু। ঘৰখনো ময়ে চলাওঁ আৰু এনে। দেউতা নাই, দেউতা মানে ঢুকাল আৰু। অভিনয় কৰি তুমি ভাল পোৱা? ভাল পাওঁ, বহুত ভাল পাওঁ অভিনয় কৰি। ভাবা নাই আৰু মানুহে কৈ থাকে আৰু ঘৰৰ মানুহেও কৈ থাকে কিছুমানে আৰু এনে কেতিয়াবা মই এনে নিজে আইনাখনত মানে চাওঁ আৰু হয় না নহয় আৰু। তোমাৰ কনফিউজ লাগি যায়? তেতিয়া কনফিউজ লাগি যায় আৰু মানুহে আৰু কয় আৰু সেইটোৱে আৰু ভাবি লওঁ আৰু।